নমস্কাৰ তো ভিডিওটো আৰম্ভ কৰাৰ আগতে মই এটা কথা প্ৰথম সুধিব বিচাৰো এনে জাস্টিস ফৰ অমুক #justice4omuk প্ৰে ফৰ অমুক আৰু কিমান দিনলৈ চলিব এই ট্ৰেন্ডটো আৰু কিমান দিনলৈ চলিব অসমত ভাল কামবোৰত ধাৰাবাহিকতা বজাই নাৰাখি এইবোৰ কামত যে ইমান ভালদৰে ধাৰাবাহিকতাটো বজাই ৰাখিছে মানুহে কিয় বিশেষকৈ এই লকডাউনৰ সময়ছোৱাত মানুহবোৰৰ হৈছে কি ঘৰৰ ভিতৰত থাকি দৈত্য পিশাচ বেছিকৈ বনি গৈছে যে দিনক দিনে আৰু সবতকৈ ডাঙৰ কথা লকডাউনত কি আমি এজনে আনজনক কেনেকৈ হত্যা কৰিব লাগে সেইটোৱে শিকিছো নেকি এমাহৰ ভিতৰতে 4-5টাকৈ হত্যাকাণ্ড বাহ অসম আকৌ উন্নতিৰ পথত তো যোৱাকালি গুৱাহাটী নুনমাটিত যেটো ঘটনা হৈ গ'ল তাৰ বিষয়ে কি ক'ব আচ্ছা আইনে প্ৰমাণ বিচাৰে ন তো এই ভিডিওটো প্ৰথম চাই লওক আক্ৰমণ কৰা হৈছিল তাৰ পৰৱৰ্তী সময়ত লাঠিৰে আক্ৰমণ কৰাৰ পাছত ডিঙি ৰেপি হত্যা কৰা হয় ঋতুপৰ্ণক তো ইয়াৰ পিছতো দুখীয়ে উপযুক্ত শাস্তি পাবনে মোৰ মতেতো নাপায় দুখী কৰায়ত্ব কৰিব আৰু সেইটো কৰিলেও অলৰেডি কৰায়ত্ব কৰাৰ পিছত কি হ'ব 3 মাহলৈ চালান দিব জেলত থাকিব তাৰ পিছত বিন্দাস আহিব কেছ লাই থাকিব গৈ থাকিব দিন গৈ থাকিব বছৰ গৈ থাকিব আৰু এনেদৰে এদিন শেষ হৈ যাব এটা এমাহৰ ভিতৰতে 5টাকৈ ঘটনা হৈ গ'ল সেই 5টাও কেছ ৰেজিষ্টাৰ হৈ আছে সেইকেইটাও চাগে চালান গ'ল 3 মাহৰ পিছত ওলাই আহিব ৰিজাল্ট একো নাই এনেদৰে আকৌ নতুন এজন ওলাব নেক্সট আকৌ আমি নেক্সট লিখিম #justice4omuk সময় এইবিলাক পৰিৱৰ্তন হৈ থাকিব কাৰণ ন্যায় ব্যৱস্থা কোনো কামেই নাই আৰু সকলোতকৈ ডাঙৰ কথা কিয় আমি বাৰে অসমীয়া খিলঞ্জীয়া ভূমিপুত্ৰখিনি এই শিকাৰৰ বলি হৈ আছো মই ধৰ্মক লৈ একো মেনশ্যন নকৰো কাৰণ মই এটা কথাই ভাবো অসমত যোনখিনি মানুহ আছে হি অসমীয়া হি লাগিলে হিন্দুৱে হওক ইছলামে হওক খ্ৰীষ্টানে হওক কিবা বেলেগ ধৰ্মই হওক তো কেতিয়া এইবোৰ নাইকিয়া হ'ব কেতিয়া এইবোৰ শেষ হ'ব যেতিয়া আমাৰ আইন ব্যৱস্থা শুদ্ধ হ'ব আইন ব্যৱস্থা ভাল হ'ব ষ্ট্ৰিক্ট কিবা ৰুল ল'ব এইবোৰৰ এগেইনষ্টত আৰু এইবোৰ কেতিয়া সম্ভৱ হ'ব যেতিয়া সেই আইন ব্যৱস্থাৰ উচ্চ পৰস্থ বিষয়াসোপাৰ নিজৰ লগত যেতিয়া এইবোৰ ঘটনা সংঘটিত হ'ব ভগৱানে কৰক নহওক এনেকুৱা কিন্তু কিয় বাৰে এইবোৰ শিকাৰৰ বলি হৈ আছো আমি কিয় একো ষ্ট্ৰিক্ট ৰুল কিয় এতিয়ালৈকে ওলোৱা নাই আৰু কিমান এনেকুৱা ধৰণৰ কেছ ওলাই থাকিব তেতিয়াহে গাল লৰিব নেকি যেতিয়া আপোনালোকৰ নিজৰ লগত হ'ব তেনেকুৱা এতিয়াতো ভয় লগা হৈছে ওলাবৰ কাৰণে যদি কাইলৈ মোৰ হয় বা আৰু অন্য কোনোবা হয় মোৰ যদি কাবাৰ হয় পৰিয়ালৰ তেতিয়া তো যেহেতু আমাৰ অসম চৰকাৰে একো ঘেণ্টাডাল একো কৰিব নোৱাৰে ভাৰত চৰকাৰে একো ঘেণ্টাডাল কৰিব নোৱাৰে বা আইন ব্যৱস্থাই একো ঘেণ্টাডাল কৰিব নোৱাৰে তো এইখিনিতে মই কথা এষাৰ কওঁ সকলোকে চবেই সেলফ ডিফেন্সটো শিকি লওক চবেই কেনেকৈ নিজে ৰক্ষা কৰিব পাৰি সকলোৱে ঘৰতে শিকক মাৰিব নালাগে মাৰি পেলাব নালাগে কিন্তু নিজে কেনেকৈ বাচিব পাৰি সেই সিচুৱেশ্যনৰ পৰা অচেতন কৰি এনেকৈ কৰিব পাৰি বা নিজে কেনেকৈ বাচিব পাৰি মই তাক মাৰি পেলোৱাৰ কথা কোৱা নাই চবেই শিকাটো এতিয়া বৰ্তমান সময়ত অত্যন্ত জৰুৰী হৈ পৰিছে কাৰণ হয়তো কাইলৈ পৰহিলে আপোনাৰ লগত বা মোৰ লগতো হ'ব পাৰে বাচি আহিব লাগিবতো সো শিকাটো এতিয়া বৰ্তমান জৰুৰী হৈ পৰিছে তো এইবোৰ দেখি শুনি আপোনালোকৰ দুখ নালাগে নে হৃদয় বোলা বস্তু এটা নাই নে কতনো থাকিব যদি গৈ পিনে কয় ৰাছিয়াটো জুই লাগে এয়ানো একোৱে নহয় তেনেকৈ যদি কমেণ্ট পাছ কৰিব পাৰে নহয় এইবোৰ দেখি শুনি কিনো দুখ লাগিব আপোনালোকৰ তো শেষত আমাৰ মৰমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এটাই অনুৰোধ জনাইছোঁ এইবোৰ উদ্বোধনী অনুষ্ঠান এতিয়া কমচে কম বাদ দি প্ৰথম বাগজান যাওক তাত অলপ ৰাইজক আশ্বাস দিয়ক আৰু আশ্বাস দিয়া মতলব এইটো নহয় যে আপুনিও তাত গৈ ক'ব অমুকতো জুই লাগিছে এয়ানো কি একোৱেই নহয় আৰু তাৰ পাছত এইবোৰ ঘটনাত অলপ মনোনিৱেশ কৰক কাৰণ এমাহত অসমত 5টাকৈ এনেকুৱা নিশংস হত্যাকাণ্ড হৈ গ'ল এতিয়ালৈকে কিন্তু একোডাল হোৱা নাই খালি এটাই কথা শুনিবলৈ পোৱা গৈছে এই ঘটনাটোৰ বিৰুদ্ধে আমি বিহিত ব্যৱস্থা ল'ম এই ল'মটোতেই পৰিসমাপ্তি নঘটাই ললো বিহিত ব্যৱস্থা ললো ট্ৰেন্সফাৰ হওক ইয়ালৈ তো এইখিনিতে আৰু এটা কথা কওঁ এতিয়া ঋতুপৰ্ণ পেগুৰ পৰিয়াললৈ সাহায্য প্ৰদান কৰিব অসম চৰকাৰে সেইটো একদম ডেম চিয়ৰ সাহায্য প্ৰদান কৰক সেইটো দায়িত্ব কিন্তু অকল সাহায্য প্ৰদানতে পৰিসমাপ্তি নঘটাই ন্যায় কৰক ন্যায়টো প্ৰথম তাৰ পাছত সাহায্য দি থাকিব চৰকাৰত আকৌ এবাৰ কম ঋতুপৰ্ণ পেগু তোমাৰ আত্মাই চিৰ শান্তি লাভ কৰক য'তে আছা কুশলে থাকা শান্তিয়ে থাকা আশা কৰোঁ ভৱিষ্যতলৈ যাতে এনেকুৱা আৰু ঘটনা অসমত নহয় অসম তথা ভাৰততে নহয় তথা পৃথিৱীতে নহয় আৰু যদি হয় তেন্তে আৰু ইমান কোনো আইন ব্যৱস্থাৰ ওপৰত আৰু বিশ্বাস নাইকিয়া হৈ যাব জয় অসম